কুলদীপ পাঠকৰ ৰচনা আৰু আবৃত্তিৰে শুনক এটি থলুৱা ভাষাৰ কবিতা যি হৈছি ভালেই হৈছি। কিবা বোলে কৰোণা আহিছি, কিনো বয়া হৈছি, যি হৈছি ভালেই হৈছি। টাউনত থকা ঘৰৰ চলিগিলাই ঘৰক ঘূৰি আহিছি। এচি গাড়ী নলি থাকবা নৰা টাউনীয়া আপি খেৰৰ ঘৰতো থাকবা পাৰছি। টিভি ভিডিঅ' গেম খেলা নাতি কেইটাই আইতা কাউবাকৰ লগত অলপ খেলবা পাৰছি। কিনো বয়া হৈছি, কিবা বোলে কৰোণা আহিছি, যি হৈছি ভালেই হৈছি। বাইকখান লৈ দিনত দিনটো ঘূৰি থকা চলি গিলাই ঘৰত বাইপেকৰ লগত অলপ কদাল কুঠাৰ মাৰবা শিকছি। লাও বাউনা খাই বয়া পোৱা আপিটোই জিকা তিঁয়হৰ গুৰত বোলে পানী দিছি। যি হৈছি ভালেই হৈছি। বৰঞ্চ চলি গিলাই বাহিৰত ওলাই যাবা নৰি গাড়ীৰ এক্সিডেণ্ট কমছি। কৰোণাতনো ভাৰতত কেইটা মানুহ মৰছি হা? তাতকে বেছি মানুহ বোলে এক্সিডেণ্ট হৈয়ে মৰে। মুঠতে কৰোণা আহিছে, একো বয়া হোৱা নাই দে। যি হৈছি ভালেই হৈছি। বাৰীতে থকা মানিমুনি কচু ঢেঁকা মানুহগিলাই অলপ চিনি পোৱা হৈছে। ভেদাইলতা নৰসিংহও অলপ আদৰ পাইছে। এগলাখান খাই খাই আমাৰ পেটৰ বেমাৰো অলপ কমছে। কিনো বয়া হৈছে। চাওমিন ম'ম' ফাষ্টফুড এগলাখান খাবা নাপে আমাৰ মইনাই অলপ কানছি দা। হ'লেওনো কি হৈছে, তাইৰে পেটৰ বেমাৰ ভাল হৈছে। নানা ৰকমৰ ঠৌগা ঠৌগা চৰে গেলাই মনৰ আনন্দত স্ফূৰ্তিতে উৰে গৈছে। কালি টিভিত দেখা পালো হা, গুৱাহাটীৰ গাছগিলাৰ পাতো বোলে সেউজীয়া হৈছে। গাড়ী মটৰ চলবা নৰাই অসমখান গোটেই প্ৰদূষণ মুক্ত হৈছে। আমাৰ বোলে হাওঁফাওঁ ছালৰ বেমাৰো কমছি। তেতিয়াহ'লে কিনো বয়া হৈছে, যি হৈছে ভালেই হৈছে দা। গুৱাহাটীখনে অলপ জিৰইছে, গাড়ী মটৰ গিলাই অলপ শান্তি পাইছে। ঘৰৰ মানুহগিলা ঘৰতে লগ লাগছে। মদ গুটখা এগলাখান নহলি থাকবা নৰা চলি গিলাই এগলাখান নাখকেও থাকবা পাৰছি। তেতিয়াহ'লে যি হৈছি ভালেই হৈছি না। ৰাজা প্ৰজা মন্ত্ৰী MLA ধনী দুইখা ভিক্ষাৰী খুজেই না সকলে একলগ হৈছি। হিন্দু মুছলিম ৰাভা তিৱা গাৰো বড়ো জৈন খ্ৰীষ্টান গোটেই পৃথিৱীখনে বোলে এক হৈছে। তেতিয়াহ'লে কিনো বয়া হৈছে। বিপদৰ সময়ত ভাইয়ে ভাইক চিনি পাইছে। এটাৰ বিপদত আনটোই সহায় কৰছে। একো বয়া হোৱা নাই দে। যি হৈছে ভালেই হৈছে। পশু পক্ষী গিলাই স্বাধীন হৈ ঘূৰি ফুৰছি। কাকো ভয় নকৰা সৰ্বশ্ৰেষ্ঠ জীৱ মানে সূক্ষ্ম কৰোণা নামৰ এটা ভাইৰাছৰ ভয়তে ঘৰত সোমাই থাকছি। কিনো বয়া হৈছে, যি হৈছে ভালেই হৈছে দা। মানুহগিলাই বুজি উঠছি ভগৱান আল্লাহ গডৰ যিকোনো অস্তিত্ব নাই। ডাক্তৰ গিলাই হৈছে আচল ভগৱান ঈশ্বৰ আল্লাহ গড। সন্মান কৰবা শিকছি মানুহে মানুহ, গুৰুত্ব দিবা শিকছি মানুহে মানুহ। তেতিয়াহ'লে কৰোণা আহিছে, কিনো বয়া হৈছে, যি হৈছে ভালেই হৈছে। পাইছিলোৱে এইকেইদিন দোকানত ওলাই যাবা নাপে আমাৰ কণমই নাই মালপোৱা তিল পিঠা তেল পিঠা চুঙা পিঠা এগলাখানৰ সৎ বুজা হৈছে হা। তেতিয়াহ'লে যি হৈছে ভালেই হৈছে না। কৰোণা আহিছে, কিনো বয়া হৈছে।